নমস্কাৰ। নিয়ৰ কমিটিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া আমি আজি আপোনালোকৰ আগত দেখুৱাবলৈ পাই সুখী হৈছোঁ যে ভোগালীৰ এই নিশাৰ শ্বুটিঙৰ প্ৰাক মুহূৰ্তত এয়া আমি কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছোঁ আৰু এই দৃশ্যাংশখিনি চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আমাৰ ভিডিঅ'বোৰ অনাগত দিনলৈ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। যেতিয়া নেকি বাস কৰিলোঁ তেতিয়া আমি মানে গৃহস্থ বাগাইছোঁ পুতেক এটা খেলি আহিছে। পুতেকৰ নাম আছিল জনা। এতিয়া পুতেকে কয় আমি ভাই তহঁতৰ বাঁহ বুলি আমি কাটা নাছিলোঁ, আমি জনাৰ বাঁহ বুলি কাটিছোঁ। এতিয়া পুতেকে তহঁতে আমাৰ দেউতাৰ নাম ধৰিছে বুলি আমাৰ একদম গা ভগতে যি অৱস্থা কৰিছিল নহয়, সেই কথাটো এতিয়াও মনত থাকে আৰু মনত থাকি এতিয়া আমাৰ সেনেকুৱা দিন আৰু নাই। হয় তাৰপিছত মাছ মাৰিব গৈছোঁ ৰাতি এতিয়া আন্দা ৰাতি আলু চুৰ কৰোঁতে গোটেইবিলাক মূৰত ভৰাই লৈ আহিছোঁ, আনি বেয়া মাটি চপৰা আন্ধাৰ টচ মাৰি আলুৱে মাটি চপৰা আহিল। হাইব্ৰিডৰ কথা কিবা কওক না, গোটেই হাওক না গোটেই চাইকেলৰ সোমাল এতিয়া কৈ কি ভেটা নাই লৈ যায় দিলীপ হেৰি আমাৰ হেৰি অমৰেন্দ্ৰ অম্বেশ্বৰ মহেন্দ্ৰ অম্বেশ্বৰ মহন্ত চন্দ্ৰমোহন মহন্তৰ লগত একেলগে লোক মই তেওঁৰ তাত লৈ গ'লোঁ হাঁহকেইটা ইয়াৰ ভিতৰত মানুহ ডাক্তৰ অমৰেন্দ্ৰ তাত লৈ গৈছোঁ। তুমি হাঁহ লৈ গ'লি, লৈ যোৱাৰ পিছত ডক্তৰে পাই পেলাই মাতিলাক ক'ত ঘৰ বুলি বেজপাত বুলি ক'লোঁ। কোৱাৰ পিছত ক'লে কাৰ ঘৰ চন্দ্ৰমলৰ অম্বেশ্বৰৰ ভায়াকে একেলগ বুলি ক'লে হয় ছাৰ বুলি পেলাই কৈ তাৰপিছত বাইদেৱে চাৰে পাই এটা কৈ এনেকৈ মাৰি দিলা কল্ড ড্ৰিংক যদি এনেকৈ বান্ধি ওলোৱাৰ পিছত ক'লা মস্ত এটা নাচ আহিল। এই হাঁহকেইটাত বেণ্ডেজ মাৰি দিছোঁ বুলি ক'লে। তাৰপিছত বাইদেউ যদি নি পেলাই বাহিৰত মোক ঘৰবা দি পেলাই কলটোত কিবা কিবি দি বেণ্ডেজ মাৰি দিছোঁ। মচুকুন্দ এতিয়া পেটটো থাকে সেনেকৈ হাঁহ দুটা দি আমি ভোজ খাইছিলোঁ। কথা মনত পৰে কি বস্তুটো ভেটা নাৰী চিনি নাপাওঁ। অসম মেডিকেল বুলি ক'লে অসম মেডিকেলৰ এখন হেৰি আছে এই ফাৰ্মাচী মানে লৈ গৈছোঁ সেইকাৰণে অসম মেডিকেল ভাবছিলোঁ আৰু